ঐ কোনে মোক কইনা কৰি নিব কোৱা না তুমি কোৱাৰ দৰে। লখিমপুৰৰ কনিষ্ঠবল কুকিল দত্তৰ আকস্মিক মৃত্যুৰ পিছতেই সামাজিক মাধ্যমত এগৰাকী যুৱতীৰ আৱেগভৰা পোষ্ট ভাইৰেল হৈ পৰিছে। শুনিলে আপোনাৰো চকু পানী ওলাই যাব। যুৱতীগৰাকীয়ে সামাজিক মাধ্যমৰ যোগেদি লিখে যে কাকো নোকোৱাকৈ কাৰোবাক বুকুত কঢ়িয়াই ফুৰাৰ নিচিনা মনোৰম অনুভৱ চাগে আৰু একোৱেই নাই। বুজি নাপালা ন কিয় বাৰে বাৰে এইটো ষ্টেটাছ দিছিলো? মনৰ কথাবোৰ খুলি কবলৈ তোমাকেই পাৰিছিলো। কিবা কম ভাবিও কব নোৱাৰিলো, আনকি তুমিও একো নকলা। তথাপিও বুজি পাইছিলো মনৰ কথাবোৰ। ঐ কোনে মোক কইনা কৰি নিব কোৱা না তুমি কোৱাৰ দৰে। কোনে নিব মোক? কথাবোৰ তোমাক কব নোৱাৰিলো সঁচা, কিন্তু কেনেকৈ মানি লওঁ? শেষবাৰৰ বাবে যদি তোমাৰ মাতষাৰ শুনিলো হয়, মোক মাফ নকৰিবা কেতিয়াও। দূৰৰ মানুহ ওচৰত আহিছিলা, চিনাকি বহুদিনীয়া নহয়, তথাপিও ইমান আপোন কেনেকৈ? এতিয়া বুজিছো দূৰৰ মানুহ দূৰত থাকিলেই ভাল। ভালে থাকা তুমি সদায়। অহাবা আকৌ লগ হবা। মনতেই আছিলা, মনতেই থাকিবা সদায়। বহু কথাই থাকি গল কব তোমাক। বন্ধু বান্ধৱীসকল, এইদৰে কুকিল দত্তক লৈ এগৰাকী যুৱতীয়ে আৱেগভৰা পোষ্ট সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। আমিও আমাৰ চেনেলৰ তৰফৰ পৰা তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিছো। ধন্যবাদ।